था क्या इंडस्ट्री का मालिक ने क्यों मारिছিল লাইট অফ কৰি পেলাই মাৰিছিলে বোলে क्यों मारिছিল তহঁতে গুণ্ডা নেকি ৰড দি কিয় মাৰিছিল লাইট অফ কৰি পেলাই বানিছিল বোলে খিলঞ্জীয়া লাইট অফ কৰি পেলাই মাৰিছিলে লাইটটো অফ কৰি পেলাই লাইটটো অফ কৰি পেলাই ৰথেৰে কিয় মাৰিছিলে কোনে মাৰিব দিছিল হা মাৰ্ডাৰ কৰিব খুজিছিলে কোনে মাৰিব দিছিল হা এইকেইটা তিনজন গোটেই বহিৰাগতৰ মানুহ অসমীয়া নহয় কিন্তু একেটা গোটেই বহিৰাগতৰ মানুহ এইকেইটাই মাৰিছিলে চাওক कौन मारने के लिए बोला था हाँ? कौन मारने के लिए बोला था रॉड के साथ कौन मारने के लिए बोला है था क्या इंडस्ट्री का मालिक ने क्यों मारिছিল লাইট অফ কৰি পেলাই মাৰিছিলে বোলে क्यों मारिছিল তহঁতে গুণ্ডা ৰড নেকি দি কিয় মাৰিছিল লাইট অফ কৰি পেলাই বানিছিল বোলে খিলঞ্জীয়া লাইট অফ কৰি পেলাই মাৰিছিলে খিলঞ্জীয়া লাইটটো অফ কৰি পেলাই ৰথেৰে কিয় মাৰিছিলে কোনে মাৰিব দিছিল হা মাৰ্ডাৰ কৰিব খুজিছিলে কোনে মাৰিব দিছিল হা এইকেইটা তিনজন গোটেই বহিৰাগতৰ মানুহ অসমীয়া নহয় কিন্তু একেটা গোটেই বহিৰাগতৰ মানুহ এইকেইটাই মাৰিছিলে চাওক कौन मारने के लिए बोला था हाँ? कौन मारने के लिए बोला था रॉड के साथ कौन मारने के लिए बोला है কি আছে বাৰু ঘটনাটো কাইলৈ ৰাতি এৰাউণ্ড 8:30 আমাৰ কল আহিছিলে এজন ল'ৰা তাৰপিছত সিহঁতি বোলে GM ককৰ ল'ৰা সিহঁতি তাত ৱৰ্কাৰ হয় বোলে কাৰ্বি ল'ৰা তাৰপিছত সিহঁতি মোৰ দেন 10জন 13 পিপল সিহঁতি মাৰ খাইছে আৰু মাৰ খোৱাৰ কাৰণ হৈছে কি বোলে সিহঁতি জাষ্ট এনে হালা কৰিছে বুলি কৈছে ৰুমৰ ভিতৰত তাৰপিছত আহি কিনে বোলে সিহঁতক ধুমধাম পিটি দিছে তাৰপাছত পিটা পাছৰে আৰু 2-3জন কাৰ্বি ল'ৰাবোৰ গ'ল সিহঁতি সুধিব গৈছে কিয় মাৰিছে বুলি তো সিহঁতক ধৰি কিনে আকৌ মাৰিছে সিহঁতি কোনে মাৰিছে GM ককৰ ইনচাৰ্জবোৰ বহিৰাগত নেকি সিহঁতি বাহিৰৰে হয় 10জন মান আহিছে বোলে সিহঁতি মাৰিছে এতিয়ালৈকে 2জনক এৰেষ্ট কৰা হৈছে এতিয়ালৈকে আৰু কিমানজন আছে আৰু টোটেল সিহঁতি 13-14-15 মান আছে যোন ভিক্টিমবোৰ কোৱা মতে ইণ্ডাষ্ট্ৰিটো আপোনাৰ 15 মাইল বাৰ্ণিহাটত GM কক আৰু প্লাইউড ফেক্টৰী হয় জনামতে